নমস্কাৰ আপোনালোক সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ দুলীয়াজান, কিন্তু তাৰ আগতে আমি যাম চেণ্টাৰ পইণ্ট। আমাৰ এখেতৰ মিটিং এখন আছে, তাৰপাছত আমি যাম দুলীয়াজান আমাৰ মাহঁতৰ ঘৰলৈ। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি চেণ্টাৰ পইণ্ট পালোহি। গাড়ীত বহি বহি আমনি লাগিব কাৰণে এখেতে ক'লে ব'লা তোমালোকে ওপৰলৈ। ইমান দেৰি ৱেইট কৰাৰ পাছত নাও ফাইনেলি আমি গৈ আছোঁ দুলীয়াজান। হাই, আজি হয় নেক্সট ডে'। কালি আহি আৰু ভিডিঅ' কৰা নহ'ল। আজি ৰাতিপুৱাই ওলালোঁ ডিব্ৰুগড়লৈ। মোৰ চকুটো অলপ প্ৰব্লেম দি আছে, ভাবিলোঁ এবাৰ ডক্টৰক দেখাই আহোঁ। আৰু আমাৰ লগত গৈ আছে মোৰ মা, ভাইটি, ভণ্টিও গাটো বৰ ভাল নহয়, সেইকাৰণে ভণ্টিও লগত ডক্টৰ চেকআপ আছিলে, তাইও ওলাইছে লগত। Does it make you dance when you're drunk with your friends at a party? What's your favorite song? Does it make you smile? ডক্টৰৰ ওচৰত চেকআপ কৰাই মেলি পালোহি মামাহঁতৰ ঘৰ। আমাৰ পাপাই কয় মামা বোলে দেখিবলৈ ঋতিক ৰোশন নিচিনা। Oh my God! Wow! এয়া হৈছে মোৰ মামী আৰু মোৰ অকণমানি ভণ্টি। এয়া চাওঁচোন মামাই কি বনাইছে পাকঘৰত। गजब बेइज्जती है। এয়া হৈছে মোৰ দাদা। এতিয়া আমি যোৱা সময়ত ওলাইছেহি। আজি ভিডিঅ'টো ইমানতে সামৰোঁ। যদি ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেল নতুন হ'লে ছাবস্ক্ৰাইব। अच्छी बात बोली, आपको अच्छी लगी तो ऐसे थोड़ा मार दीजिए हाथ आप।